ওয়া ইযা কিলা লাহুম আমিনু কামা আমানান নাস ক্বালু আনুমিনু কামা আমানাস সুফাহা আলা ইন্নাহুম হুমুস সুফাহা ওয়ালাকিন লা ইয়ালামুন। আর যেতেই সিহঁতক কোৱা হয় যে তোমালোকে ইমান আনা কাৰ নিচিনা, কামা আমানান নাস, যেনেকুৱা সাহাবাসকলে কি কৰিছে, ইমান আনিছে। ক্বালু আনুমিনু কামা আমানাস সুফাহা, তো সিহঁতে কি কয়, আমি ইমান আনিম নেকি কামা আমানাস সুফাহা, যেনেকুৱা এই বেকুফ বিলাকে ইমান আনিছে। যেতিয়া সিহঁতক কি কোৱা হয় যে তোমালোকে ইমান আনা কাৰ নিচিনা, সাহাবাসকলৰ নিচিনা, সাহাবাসকলে যেনেকৈ ইমান আনিছে আল্লাহৰ ওপৰত, আল্লাহৰ ৰসুলৰ ওপৰত, কিয়ামতৰ দিনৰ ওপৰত, সকলো বস্তুৰ ওপৰত কি কৰিছে, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেই কথা কৈছে সেইটো কথাৰ ওপৰত কি কৰিছে, ইমান আনিছে। তোমালোকে কি কৰা, ইমান আনা, এনেকৈ ইমান আনিব লাগিব। আৰু ইমান সাহাবাসকলে যি কথাৰ ওপৰত ইমান আনিছে, আমাৰো ইমান কেনেকৈ হ'ব লাগিব, সেই প্ৰত্যেকটা কথাৰ ওপৰত কি হ'ব লাগিব, ইমান হ'ব লাগিব। যদি আমাৰ কোনো কথা কোনো এনেকুৱা ব্যতিক্ৰম হয় যে সাহাবাসকলে তো এইটোৰ ওপৰত ইমান আনিছে, এইটোৰ ওপৰত ইমান ৰাখিছে, কিন্তু আমি এইটোৰ ওপৰত ইমান ৰখা নাই, তে আমাৰ ইমান কি নহ'ব, কাবিলে কবুল নহ'ব। তো সাহাবাসকলৰ ইমান যিকেইটা বস্তু, যিকোনো বস্তু যে হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে সেই বস্তুৰ ওপৰত সাহাবাৰ ইমান আছিল, আমাৰো কি থাকিব লাগিব, সেইকেইটা বস্তুৰ ওপৰত কি থাকিব লাগিব, ইমান থাকিব লাগিব। আৰু যদি কয় সাহাবাসকলে এইটোৰ ওপৰত ইমান আছিল কিন্তু আমি এইটোৰ ওপৰত ইমান নাৰাখোঁ, তেনেহ'লে কি নহ'ব, তাৰ ইমান কাবিল কবুল নহ'ব, জাহান্নামত যাব লাগিব। তো ইমান কাৰ নিচিনা হ'ব লাগিব, সাহাবাসকলৰ নিচিনা। আলা ইন্নাহুম হুমুস সুফাহা ওয়ালাকিন লা ইয়ালামুন। আরে ইহঁত সাহাবাসকলক কি কৈ আছে, বেকুফ কৈ আছে। আলা শুনো, শুনি লোৱা, হুমুস সুফাহা, এইবিলাকে কি হয়, যিবিলাকে কৈ আছে বেকুফ সাহাবাসকলক, এইবিলাক নিজেই কি বেকুফ, ওয়ালাকিন লা ইয়ালামুন, কিন্তু ইহঁতে নাজানে। ইসকলে নাজানাৰ কাৰণে কি কৈছে, সাহাবাসকল বেকুফ, কিন্তু এইবিলাক মানুহ নিজেই কি বেকুফ।